Good morning everyone, welcome back to my channel. So आज भिडियो तो अलग बेलेग धरणे. So आज অকমান উলাই গৈছো ভাবিছো ৰুমৰ কাৰণে এটা গডেজ লৈ আহো বুলি আৰু বেছি মানে এনেকা শোৰুমত যোৱা নাই যত ফ্যাক্টৰি আছে ডাইৰেক্ট ফ্যাক্টৰি লৈ গৈছো কাৰণ অকমান কম দামতে পাম বুলি সেই কাৰণে. So guys এইখন আলমাৰি আনিলো একচুয়ালি জেগাই না থাকে ইয়াত থম নে কোথম ইটো পিছত ডিসাইড কৰিম আগতে ৰুমটো সিজিল কৰি লম তাৰ পিছত আকৌ দেখুৱা আছো ইয়া দেখিছেন ৰুমটো ইমান খেছনি কৰি থৈ গৈছো এখিনি সিজিল কৰিব লাগিব আৰু আমাৰ কই ছোৱালীজনী পলাইছে কাম ইমান আছিলে সো ভিডিও ভালকে কৰিব নহল আৰু দুপৰীয়া আহোতে লৈ আনিছিলো খাই মাংস সালাড ভাত তাত বাদে একো বনোৱা নাই সো এতিয়া খাই লওঁ. Good morning everyone, welcome back to my channel. So এতিয়া উঠিলো ৰাতিপুৱা বাজিছে 5:15 আৰু ব্ৰাছ কৰিলো ছোৱালী শুই আছে এখেত গল মৰ্নিং ৱাকলে আৰু পানী গৰম কৰিবলৈ উঠাই দিছো কাৰণ গা সা ধুই তাৰ পিছত বাকি খানা লাগি যাম আৰু এখেতে কালি গিফট আনিছে এফালে গ্ৰীণ টি আৰু আনিছে কফি একচুয়ালি মই গাখীৰ চাহত কফি এক্সিকিউট মান দি খাই ভাল পাওঁ এনে কফিটো ভাল নালাগে কিন্তু গাখীৰ চাহত দি খুব ভাল লাগে আৰু গ্ৰীণ টি আনিছে কাৰণ এখেতৰ খুব গেছ হয় তো ভাবিছে গ্ৰীণ টি খালে অলপ গেছটো অলপ কম হয় হেতু কাৰণে আনিছে আৰু লগতে ভাবিছো গা ধোৱা আগতে সবজি কাটি সব ৰেডি কৰি থৈ যাওঁ সালাড সব ৰেডি কৰি দিওঁ কাৰণ দুপৰীয়া এখেতক দিব লাগিব টিফিনত দি পঠাম সালাড ভাজি আৰু ভাত দালি লগতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিব লাগিব ছোৱালী টিফিনো ৰেডি কৰিব লাগিব সেইকাৰণে সব যোগাৰ কৰি লৈছো তাৰ পিছত গা চা ধুই আহি পেলা গুটিখিনি বনাই দিম আৰু ফ্ৰেন্ডস গা চা ধুলো আৰু দেখিছেনে ড্ৰেছিংটো এনেকুৱা সাইডত থৈ দিছো আৰু এফালে বিছনা আমাৰ আইগৰাকীটো শুইয়ে আছে আৰু গা চা ধুলো চাকি দিলো তাৰ পিছত এফালে ভাজি বহাইছো ভাত সালাড ৰেডি হৈ আছে কাটিব আছে আৰু আটা গুঠি থৈছো আটা গুঠি থৈ দিছো যাতে অলপ বনাওতে কোমল হৈ থাকক কাৰণ টিফিনত দি পঠাম যেহেতু দুপৰীয়া খাব তো ঠাণ্ডাই হৈ যাব কিন্তু কোমল হৈ থাকিলে খাবলৈ ভাল পাব বুলি আটাটো গুঠি থৈছো এখেতে কালি যেটো গ্ৰীণ টি আনিছিলে সেইটো খসা কথা ক'ব গলে আজিলৈকে জীৱনত এনেকা পেকেটত দিয়া গ্ৰীণ টি খাই পোৱা নাই সো এইটো ফাৰ্স্ট এক্সপেৰিয়েন্স তো গৰম পানী দি দিছো অলপ টাইম থাকক তাৰ পিছত চাও গ্ৰীণ টিটো খাবলৈ কেনেকা হয় তাৰ পিছত জনাই আছো কেনেকা লাগে খাই পেলাই সো ফ্ৰেন্ডস গ্ৰীণ টি ৰেডি হৈ গল গোন্ধটো গ্ৰীণ টিতকে বেছি লেমন টি লাগিছে নেমু গোন্ধটো অকমান আনাইছে এক মিনিট ৰব কেনেকা লাগে গোন্ধিত খাও চাই ল ডিপ কৰা পিছত গ্ৰীণ টিটো শুকান হৈ থাকে না ডিপ কৰা পিছত দেখিছে এনেকে ফুলি যায় একদম পুৰা সাগে নেমু বাকলি দিয়া আছে মানে তেনেকা লাগিছে চাহপাতৰ খতি আৰু আধাৰো অকমান গোন্ধ এটা আধা নিচিনা লাগিছে কিন্তু আধাটো নহয় আৰু এফালে বহাইছো কেৰাহী গৰম হৈ গৈছে বন্ধ কৰি লওঁ ফাৰ্ষ্টতে তাৰ পিছত মানে আদা নেমুটো পুৰা গোন্ধাই আছে আধা নেমুটো পুৰা গোন্ধ কমপ্লিট পুৰা গোল নেমু এটা গোন্ধ আহি আছে স্মেল নেমু বাকলি দি আছে আদা দিয়া আছে কিন্তু আদা পৰিমাণটো নাই নিচিনাই অকমান এটা টেষ্ট কৰি চাওঁ কেনেকা লাগে আদা দিছে আদা ভালকে দিছে খাওঁতে আদা স্মেল আহিছে আৰু অকমান নেমু গোন্ধ আহিছে গোন্ধটো ইমান এটা একো এনে মানে বেলেগ একো নাই একেটাই আছে আৰু খাবলৈ অকণ মানে অলপ তেতিকি লাগিছে কাৰণ নেমু বাকলি দিছে নেকি কাৰণ নেমু গোন্ধ পুৰা আহি আছে তাৰ কাৰণে অকণ তিতিকি লাগিছে আৰু এয়া দেখোন ঘৰতে বনাব পাৰি ইমান সৰু পেকেটত 80 টকা লৈছে একচুয়ালি মই ঘৰতে গ্ৰীণ টি বনাইছিলো আপোনালোকে জানে আমাৰ ঘৰত বাগান আছে সো ঘৰৰ মানে যিখিনি ঘৰৰ এৰিয়া বাউণ্ডাৰী তাতে খাৰচাৰ প্ৰয়োগ কৰা নাযায় সেইকাৰণে সেইখিনি কোমল পাত চিঙি পেলাই ধুই ৰ'দত দি দিছিলো ৰ'দত যেতিয়া দি দিয়া যায় বস্তুটো ভালকে ধুব লাগে ৰ'দত দি দিয়া যায় আৰু অৰ্গেনিক হ'ব লাগে খাৰ মানে ব্যৱহাৰ নকৰা হ'ব লাগে তেতিয়া মানে যেতিয়া ধুই পেলাই ৰ'দত দি দিও যিখিনি পাত কোমল একদম চিকুৰি পেলাই ইমান কণ হৈ যায় একদম নাকিয়া নিচিনা সৰু হৈ যায় আৰু অকণ ভাঙি দিব লাগে যেতিয়া শুকান হৈ যায় তাৰ পিছত টেমাটাত ভৰাই থৈ দিছিলো যেতিয়া
গ্ৰীণ টি খাবলৈ মন যায় কি কৰোঁ পুৰা গৰম পানী কৰি দিওঁ লাষ্টত যেতিয়া গেছ বন্ধ কৰোঁ দুটামান 2 চিকুটমান দি দিওঁ আৰু অলপ টাইম ঢাকি থৈ দিওঁ ঢাকি থৈ দিয়াৰ পিছত চাব পাতখিনি পুৰা ধুনীয়াকৈ মেল খাই যায় যেন কেঁচা পাত তেনেকুৱা হয় খাবলৈ সেইটো গ্ৰীণ টি যেনেকুৱা বনাইছিলোঁ টেষ্টটো তেনেকুৱাই বাছ ইয়াত লেমন আৰু মানে নেমু আৰু আদাৰ স্মেলটো আছে তাত স্মেলটো নাছিলে ডিফাৰেঞ্চ সেইটোৱে তেনেহ'লে এতিয়া সব কাম হৈ গ'ল দালিকণ তেল মাৰিব আছে আৰু পুৰি বনাম এখেতক দি পঠাম আৰু ছোৱালীকো টিফিন দিব লাগিব এখেতকো টিফিন দিব লাগিব তো বনাই লওঁ কাৰণ এতিয়া কথা পাতিলে মোৰ সময় নিমিলিব ছোৱালীজন এখেত মৰ্ণিং ৱাক কৰি আহিল আৰু এতিয়া গাখীৰ আনিব গৈছে ছোৱালী নুঠে ৰাতিপুৱা আৰু ঠাণ্ডা নিয়ৰ পৰিছে সেইকাৰণে উঠিব নিবিচাৰে তাইক সেইকাৰণে জোৰ জবৰদস্তি উঠাই খোজ কাঢ়িবলৈ পঠাই দিলোঁ দেউতাকৰ লগত তেতিয়া মানে টোপনি ভাঙিব আৰু টোপনি পৰা উঠি খাবও নিবিচাৰে অকণমান খোজ কাঢ়ি আহিলে কিবা এটা খাই যাব পাৰিব তেতিয়া স্বাস্থ্যটো অলপ ভাল হৈ থাকে সেইটো ভাবি পেলাই তাইকো পঠাই দিলোঁ তেনেহ'লে মই কামটো কৰি ল'ম তাৰপিছত তাক লগ পাই আছোঁ হেল্ল' ফ্ৰেণ্ডছ ছোৱালীক স্কুলৰ পৰা লৈ আনিলোঁগৈ থৈ অহাৰ পিছত কামত লাগিলোঁ নলগাওঁ তাইক লৈ আনিলোঁগৈ আৰু এতিয়া খাম আমি চকলেট ডেইৰী মিল্কৰ এইটো ফ্লেভাৰটো মই ভাল নাপাওঁ অকণ কুৰুং কুৰুং মাৰে অলপ কিটকেট ভাল পায় কিটকেট আনিছিলে কালি চকলেট দুটাৰ সৈতে সেই গিফ্টখিনি আনিছিলে চ' এতিয়া কালি তাইক খাবলৈ নিদিলোঁ ৰাতি হ'ল তো খাবলৈ নিদিলোঁ কাৰণ এয়া খাই খুলে দাঁতটো এনেও বেয়া আৰু বেয়া দাঁতটো দেখুৱাই দিয়াচোন তুমি আগফালে দেখিছে কলা কলা পৰি গৈছে আৰু ভিতৰটো ফুটা হৈ গৈছে যেন তেনকৈ 2 বছৰ পাৰ হওক 7 বছৰ 7.5 বছৰ এনেকুৱা হৈ গ'লে 2-3 বছৰ ভিতৰত এতিয়া খৰাই দিম আৰু বেজি দি খুৱাই খৰাই দিম তো চকলেট খাওঁ ন তাই স্কুলৰ পৰা আহিছে ক'লোঁ ফ্ৰেছ কৰাই দিলোঁ তাৰপিছত এতিয়া সেই চকলেটটো মানে বেছি টাইম এনেকৈ ফ্ৰিজ নাই যিহেতু এনেকৈ থৈ দিলে মানে পিঘলি যাব খাবলৈ বেয়া তো তাইক কৈছোঁ চকলেটটো আধা আধা কৰিম মোৰ কিটকেট যেনেকৈ তাইক আধা আধা দিলোঁ তাই চকলেটটো আধা আধা দিব লাগিব মই আৰু গুলু গুলু কৰি খোলোঁ কিটকেটটো তোমাৰ ফেভৰেট ভিডিঅ'টো খাব লাগিব মোৰ দিন নহ'ব আৰু কিনো ধৰাচোন মই ভাগ কৰিম দে তাই ভাগ কৰ আচ্ছা এনেকৈ ভাগ কৰে এইটো ঢিলা হয় যে ভাগ কৰিবলৈ আছে ঢিলা হয় যে সেইকাৰণে ভাগ কৰিবলৈ আছে আকৌ মই ৰাখোঁ ডাষ্টবিনত পেলোৱা মই এনেকুৱা ডেইৰী মিল্কটো অকল পিৰিয়ডৰ টাইমত খাই পেলাই ভাল পাওঁ তেতিয়া মানে অকণ ক্ৰেম্পছবিলাক হৈ থাকে ন পেটৰ বিষ হয়তো খালে অলপ ভাল লাগে আৰু সেইকাৰণে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ সকলোকে বাই বাই